তো নমস্কাৰ গাইজ স্বাগতম জনাইছো অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ আজিকালি অকমান ভিডিঅ' দিয়া ফ্ৰিকুৱেন্সিটো অকমান কমিছে গতিকে বেয়া নাপাব কাৰণ নিজৰ ব্যক্তিগত যথেষ্ট কাম থাকে সেই কামৰ মাজত আকৌ চেনেলটো ভিডিঅ' দিয়াটো অলপমান বস্তুটো টাফ হয় কাৰণ মই বৰ্তমান চেনেলটোৰ পৰা এটকা আৰ্ন কৰিব পৰা নাই মনিটাইজ হ'লেও মানে বৰ্তমান সেইখিনিলৈকে পৰ্যায় পোৱা নাই যে মই বেলেগ কাম নকৰাকৈ অকল ইউটিউবৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হৈছে তো সেইবোৰ কাৰণতে মই ভিডিঅ'বিলাক ৰেগুলাৰলি দিবলৈ পৰা নাই গতিকে আপোনালোকে পৰাপক্ষত অলপমান ছাপোৰ্ট কৰিব ছাপোৰ্ট মানে কি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো পৰাপক্ষত সম্পূৰ্ণকৈ চাব মই কি ক'বলৈ বিচাৰিছোঁ অলপমান বুজিব ট্ৰাই কৰিব কাৰণ মোৰ এটাই মটিভ চৰকাৰ কংগ্ৰেছ হওক চৰকাৰ বিজেপি হওক তেহেঁতৰ ভুলবোৰ আঙুলিয়াই দি সেইবিলাক যাতে এটা পইণ্টত শুধৰাব পৰা যায় মোৰ সেইটোৱে মটিভ চ' আহক আজি আকৌ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বাকী জয় আই অসম মানে এতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডত কোনে কিমান দামী ছুপাৰ কম্পিউটাৰ বনাব পাৰে কোনে কিমান দামী 5G 6G 10G 20G এইবিলাক আপগ্ৰেড কৰিব পাৰে কোনে কিমান নিজৰ ৱেলথ ডেভেলপমেণ্ট কৰিব পাৰে সেইবিলাকৰ ওপৰত বৰ্তমান তেওঁলোক মানে দ্ৰুতগতিত আগবাঢ়ি আছে কিন্তু আমাৰ অসম আৰু ভাৰতবৰ্ষত কোনে কিমান নিৰ্বাচনৰ আগত 10,000 টকা দি ইলেকশ্যনৰ আগত মানুহক পইচা দি লোভ লগাব পাৰে কোনে কি আঁচনি দি মানুহক ভোট বেংক বনাব পাৰে কোনে কিমান ফ্ৰী আঁচনি দিব পাৰে কোনে 1250 টকা দিব পাৰে কোনে লাখপতি বনাব পাৰে কোনে কোটিপতি বনাব পাৰে লিটাৰেলি মানে টকা বিলাই ভোট বেংকটো গঢ়াৰহে তেওঁলোকৰ মানে মেইন মটিভ চলি আছে যিদিনাখন মই বিফল হ'ম মানে সাধাৰণ এটা কথা যদি ক'বলৈ যাওঁ নহয় মানে এখন ৰেচ চলি আছে কোনে কিমান টকা দি মানুহক মানে আকৰ্ষণ কৰিব পাৰে বিজেপিয়ে বৰ্তমান এতিয়া 1500 টকা দি আছে কেতিয়াবা কংগ্ৰেছে মই 2000 টকা দিম অন্য এটা দল আহি ক'ব মই 2500 টকা দিম তাৰপিছত আৰু এটা দিব মই লাখ টকাই বিলাম বৰ্তমান অসমৰ আটাইতকৈ ফেমাছ স্কিমখন হৈছে অৰুণোদয় আঁচনি মানে এগৰাকী মহিলাক আপুনি 1250 টকা মাহেলি ধৰাই দি পিনে আপুনি কৈছে যে মই মহিলা সবলীকৰণ কৰিম উই মাই ডগছ মানে সেই 1250 টকা দি ধৰ মানুহ 900 টকাত 900 টকাত এটা চিলিণ্ডাৰ ল'লে আৰু 200-300 টকা বজাৰ চব্জি কৰিলে বজাৰ পাচলি হেৰি কৰিলে বা চোলা কিবা এটা ল'লে ওচৰ মামাই পইচা দিছে বুলি মানে তেনেকৈ আপোনালোকে 1250 টকা দি এগৰাকী মহিলা আপোনালোকক সবলীকৰণ কৰিব ৱাহ সেকেন্ড আঁচনি হৈছে আমাৰ মইনাসকলৰ কাৰণে যোনবিলাক মানে মেট্ৰিক কেণ্ডিডেট বৰ্তমান 2025-26ত মেট্ৰিক দিব তেওঁলোকৰ কাৰণে এটা আঁচনি ওলাইছে মইনা আঁচনি নে কি আঁচনি তেওঁলোকক 300 টকাকৈ প্ৰতি মাহে দিব কেইটামান বাকী আছে সেইটো মই ভালকৈ নাজানো খুব বেছি দুটা বা তিনিটা মাহ ধৰি লৈছোঁ মেক্স টু মেক্স তেওঁলোকক প্ৰত্যেক মাহে 300 টকাকৈ দিব গাখীৰ খাবলৈ মতলব কৈ লজিক হে কৈ চেন্স হে কিবা বিচাৰ বুদ্ধি বিবেক বিবেচনা লগাই পিনে আঁচনিখন আপোনালোকে এপ্লাই কৰিছিল নে বাৰু এইবিলাক মানে কৰাৰ আগতে অলপমান ভাবি চিন্তি চাইনে মতলব গাখীৰ খাবলৈ 300 টকা আঁচনি উলিয়াইছে মতলব কিবা লজিক আছে নে কিবা চেন্স আছে নে কথাটোত মানে যদি কোনোবাই যদি নিজৰ প্ৰয়োজনে নিজৰ বিবেক বিবেচনা লগাই নাই মেট্ৰিক দিব গতিকে সিহঁতক গাখীৰ খোৱাটো বহুত প্ৰয়োজন যথেষ্ট প্ৰয়োজন গতিকে তেহেঁতে নিজে আনি কিনি পিনে খুৱাব আপোনালোকে গাখীৰ মতলব এই আঁচনিখন ওলোৱাৰ আগতে আপোনালোকে অকণমান বিবেক বিচাৰ বিবেচনা লগাইছিলে বাৰু আমিতো নাজানো সেইটো আৰু যদি তেওঁলোকে ভাবে এই 300 টকা দি মই ৰিচাৰ্জ এটা কৰিম এক মাহৰ সেইটোও নহ'ব কাৰণ ৰিচাৰ্জৰ দাম আজিকালি 300 টকাৰ ওপৰতে 349 তাৰপিছত 399 এটা মাহৰ ৰিচাৰ্জ সেইটোও কামত নাহিলে মানে আপোনালোকে এইফালে কাম হওক নহওক নিজৰ এক গুলি দুইটা চিকাৰ এটলিষ্ট একো কামত নাহিলেও এটলিষ্ট প্ৰমোশ্যনটো হ'ব ন বিজেপি সহোদয় বিজেপিয়ে কেলা মেট্ৰিক কেণ্ডিডেটবিলাকক 300 টকাকৈ চিকিউৰ আছে গাখীৰ খাবলৈ আৰু 3 নম্বৰ আঁচনি যোনটোক মই একচুৱেলি মই ক্ৰিটিচাইজ কৰিবলৈ ইমান এটা ভাল নাপাওঁ ফ্ৰী চাউল ফ্ৰী তেল কিবা কিবি দালি অগৰম দি আছে যে মই এইটো ইমান এটা বৰ বেয়াকৈ ক্ৰিটিচাইজ কৰিবলৈ টান পাওঁ কাৰণ এটা টাইমত ভাই আমিও সেইটোৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ এতিয়ালৈকে কিছু বহুত এনেকুৱা পৰিয়াল আছে যোনবিলাক সেইটোৰ ওপৰত নিৰ্ভৰশীল হৈছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে একদম এনেকৈ 56 ইঞ্চ কা চিনা চৰা কৰি কৈ পিনে আমি অসমৰ 70 লাখ মানুহক ফ্ৰীতে আঁচনি প্ৰদান কৰিছোঁ ফ্ৰীতে চাউল দি আছোঁ এইটো কি গৰ্ব কৰিবলগীয়া কথা নেকি মামা মহোদয় আমিতো নাজানো সেইটো মতলব আপুনি এফালে টেক্সৰ হাতুৰিৰে সাধাৰণ মানুহৰ কমৰৰ ৰাজহাড়ডাল ভাঙিব আৰু তাৰ পিছত আপোনালোকে ফ্ৰী চাউল অৰুণোদয় অগ্ৰম দি পিনে সেই হাড়ডাল জোৰা লগাব আচ্ছা প্লেনিং যিদিনাখন মই বিফল হ'ম আপোনালোকে বাৰু এটা কথা গম পায়নে এই অৰুণোদয় স্কিমখনৰ নামত প্ৰত্যেক বছৰে টোটেল 5,000 কোটি টকা স্পেণ্ড কৰি আছে চৰকাৰখনে তাৰ বিনিময়ত চৰকাৰখনে কি পাইছে নীল পাতে সন্নাটা না এইটো ভুল কথা ভোট বেংকটো বনাই আছে তেওঁলোকে समझ रहे हो সো
বেসিক্যালি মই আপোনাক এটা এক্সাম্পল দিবলৈ যাওঁ এটা পৰিয়ালৰ ধৰক 5 জনীয়া সদস্য আছে এজনী মহিলা এজন পুৰুষ বাকি 3 জন সতি সন্ততি মততি সন্ততি সো তেওঁলোকৰ ফ্যামিলিৰ যদি এটা সপ্তাহত যদি বজাৰটো চাবলৈ যায় বৰ্তমান বস্তুবিলাকৰ জিনবিলাক দাম হিচাপে এটলিষ্ট এটা সপ্তাহত তেওঁলোকৰ নাইকো 1500 পৰা 2000 টকা খৰচা লাগিব এনেকৈ আপোনালোকে হেৰি মহিলা সবলীকৰণ কৰিম বুলি হৈছে নেকি আৰু সেই তেনেকুৱা ধৰণৰ পৰিয়াল কিছুমানক যদি হাঙুৰি লৈ যদি অকমান এডুকেশ্যন সেক্টৰটো যদি অলপমান চাবলৈ যাওঁ 2014 ৰ পৰা কাৰেন্টলি এতিয়ালৈকে অলমোস্ট 8000 খন চৰকাৰী স্কুল বন্ধ হৈছে ৰিজন কি তাৰ টিচাৰ্ছ নাই যোনটো বৰ্তমান এতিয়ালৈকে 27000 টিচাৰ্ছৰ ৰিক্ৰুটমেন্ট দৰকাৰ হৈ আছে আৰু তাৰ বিপৰীতে কৰি কি আছে যোনবিলাক বৰ্তমান টিচাৰ্ছ আছে তেওঁলোকৰ চাকৰিটোকে বৰ্তমান পাৰ্মানেন্ট কৰিব পৰা নাই আৰু এটা ৰিজন দিছে তেওঁলোকে তাত ষ্টুডেন্টছ নাই এই ইমান বছৰৰ পৰা ষ্টুডেন্টছ নোহোৱাকৈ স্কুলখন চলি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আপোনালোকে যে চৰকাৰী স্কুল প্ৰতিষ্ঠানসমূহ উন্নত কৰিবৰ কাৰণে আপোনালোকে যে হাজাৰ হাজাৰ টকা যে ব্যয় কৰি আছে সেই টকাবোৰ আপোনালোকে ক'ত স্পেন্ড কৰে ঠাকুৰ এই স্থানত মই এটাই কথা কৈছো আজি অসমীয়া হয় আমি নিজৰ মাটিৰ অধিকাৰ আচ্ছা তেনেহলে আপোনালোকে এনেকৈ আপোনালোকে অসমৰ মহিলাসকলক সবলীকৰণ কৰিম বুলি ভাবিছে নেকি মানে তেওঁলোকে যদি নিজৰ মাটিখিনিৰ কাৰণে যদি প্ৰটেষ্ট কৰোতে যদি আপোনাৰ পুলিচ লগাই যদি লেংটা কৰি কিনে সুসুৰাই লৈ যাবলৈ যদি লৈ যায় আপোনালোকে লিটাৰেলি এনেকৈ আপুনি অসমৰ মহিলাসকলক সবলীকৰণ কৰিম বুলি ভাবিছে শেষত বাস মই এটাই কথা কওঁ সৰকাৰখনে যদি বিচাৰে ন এই অৰুণোদয় বা ফ্ৰী আঁচনি দিয়াৰ পৰিৱৰ্তে এনেকুৱা এটা পাৰ্মানেন্ট সলিউশন উলিয়াব পাৰে যোনবিলাকৰ অধীনত সেই সাধাৰণ লোকসকলে এটলিষ্ট সৰকাৰকে 1250 টকাটো আৰু সেই সৰকাৰৰ ফ্ৰী চাউল কিটা নহলেও তেওঁলোকে চলিব পৰা এটা পাৰ্মানেন্ট সলিউশন সৰকাৰখনে কৰিব পাৰে কিন্তু নকৰাৰ তেওঁলোকৰ এটাই ৰিজন কাৰণ হেতু কৰি দিয়াৰ লগে লগে তেওঁলোকে ভোট বিচৰা ভোট বেংকটো বঢ়োৱাৰ তেওঁলোকে ডাইৰেক্ট আৰু শৰ্টকাট ৰাস্তাটো বন্ধ হৈ যাব প্ৰথম কথা তো বাস আজিলে গাইস ভিডিওটো ইমানতে সমাপ্ত কৰিছো আপোনালোকে যদি বিচাৰে তেনেহলে মই এডুকেশ্যন সেক্টৰটোৰ ওপৰত এটা ডিটেইল ভিডিও বনাবলৈ মই ট্ৰাই কৰিম কিহৰ ওপৰত নাজানো বাস আপোনালোকে ক'ব যদি লাগে ইয়েস নালাগিলে দ্যাটস নো মানে সো বাস আজিকালি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো বাকি যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি নাপাহৰিব দেই বাস জয় অসম